অৱশেষত আহি কেনে ফুলৰ বাগিচাখন পালোঁ, কিন্তু ফুলবিলাক চব মৰি গৈছে। তো এইবিলাক ফুলবিলাক চব মৰি গৈছে, মানে এইফালে এইবিলাক চব মৰি গৈছে। বাকী দেখাই আছোঁ আৰু বাকী বঢ়িয়াকৈ ইয়াৰ ফটো উঠা জেগা, আৰু ইয়াৰ পৰা ভিউটো কি মজা আহি আছে, তো আল্টিমেট ভিউ আৰু ফাইনেলি তো গোটেইখিনি ৰেডি। আৰু এইফালে বঢ়িয়াকৈ এতিয়া যাম চেৰগাঁও। তো বঢ়িয়াকৈ অকলে আহিছোঁ যিহেতু অকলে ৰেডি। তো অলপ মানে এটা গেট পাছ চাৰ্জ কৰি চব কৰি ল'লোঁ। ট্ৰেইনত থকা নাই, কিন্তু কেম্পত হৈছোঁ। তো এইটো এইবিলাক তো সিফালে হৈ আছে। তো কেমেৰা নৰখা বাৰু, যিটো বেগত উঠাব ভাল নালাগে। তো এইফালে বঢ়িয়াকৈ পানী, তো এনেকুৱা পানী, ইফালে কেম্প চাইট। ৱাও, কি ধুনীয়া পৰিৱেশ, সঁচাকৈ বহুত বেছি ভাল লাগছে। স্বাগতম আপোনালোকে। হেল্ল' বন্ধুক আপোনাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ, আৰু আপোনালোকে চাই আছে হেল্ল' বন্ধু ইউটিউব চেনেল। তো বলক বাৰু আজি এটা চ'ল' ট্ৰিপ কৰিম, মানে অকলে যাম। তো ক'ত যাম কৈ আছোঁ, মানে ওচৰত দূৰত প্ৰায় 180 মান কিলোমিটাৰ যাম। তো অকলে যাম, তো থাকিমো আহিমো। সেইফালে বেগ চেগ ৰেডি, এইফালে বঢ়িয়াকৈ এইটো মোৰ হেলমেট, তো এইফালে বেগ, আৰু এইফালে মোৰ মানে কি হয়, যোৱাকালি ক্ৰছ কমপ্লিট কৰা নহ'ল যিহেতু ডিউটিৰ, তো এতিয়া ক্ৰছটো লগাই থৈ দিছোঁ। তো মানে অলপ এইখিনি কৰি লওঁ, আৰু মোৰ নিজৰ অলপ কাম আছে, মানে লগৰ এটাক বস্তু এটা আনিব দিছোঁ। তো অনাৰ পিছতে গোটেইখিনি একেলগে যাম। তো ব'লক বাৰু খেদাম। ফাইনেলি তো গোটেইখিনি ৰেডি, আৰু এইফালে বঢ়িয়াকৈ এতিয়া যাম চেৰগাঁও। তো বঢ়িয়াকৈ অকলে আহিছোঁ যিহেতু অকলে ৰেডি। তো অলপ মানে এটা গেট পাছ চাৰ্জ কৰি চব কৰি ল'লোঁ। গেট পাছ চাৰ্জ ফাইনেলি আহি তো ইয়াতে তেল ডিপুত পালোঁ, আৰু তেল ডিপুত যিহেতু ভূটানৰ তেল ডিপুত তেলো খাম, তো তেলটো ভৰাই ল'লোঁ। আৰু লৈ কেনে এইফালে বঢ়িয়াকৈ তো সেইফালে বেগ চেক আছে, তো বেগ চেক এইফালে আছে হেলমেট। তো বাকী যি কি নহওক, এইফালে কিবা এটা খাই লওঁ আৰু। তো এইফালে তো খাই বৈ লৈ কেনে খোৱা কৰিলোঁ, আৰু খোৱা লোৱা কৰি কেনে একদম আহি যালোঁ একদম সেইবাৰ ৰখা জেগাখিনি। তো বাকী দেখাই আছোঁ আৰু বাকী বঢ়িয়াকৈ ইয়াৰ ফটো উঠা জেগা, আৰু ইয়াৰ পৰা ভিউটো কি মজা আহি আছে, তো আল্টিমেট ভিউ আৰু। তো সঁচাকৈ বহুত বেছি ভাল লাগি আছে। তো এনেকৈ একটা ঘূৰি ঘূৰি, তো হয়তো ঘূৰি ঘূৰি এনেকৈ তো এইখিনি আহি পালোঁ। তো সঁচাকৈ বহুত বেছি ভাল লাগি আছে আৰু জেগাখিনি। তো সেইবাৰ মানে এইখিনি জেগাতে, এইকেইটাতে মানে সেই উঠিছিলোঁ, তো ফটো উঠিছিলোঁ। তো এইখিনি জেগাতে অৱশেষত আহি কেনে ফুলৰ বাগিচাখন পালোঁ, কিন্তু ফুলবিলাক চব মৰি গৈছে। তো এইবিলাক ফুলবিলাক চব মৰি গৈছে, মানে এইফালে এইবিলাক চব মৰি গৈছে ফুল। তো এইফালে মানে এইটো চৰকাৰী মানে ফিচাৰী, চৰকাৰে মানে মাছ চাছ পোহে আৰু ইয়াতে। তো সেয়া চৰকাৰী মাছ চাছ পোহে। তো আহিলে ভালো লাগিল বাৰু। বাকী ইয়াতে আহিলে কিন্তু আপুনি ইয়াতে লিখা নাথাকে, কিন্তু এটা এণ্ট্ৰি ফিজ এখন গাড়ীত মানে 40 টকাকৈ। তো তাতে একো লিখা চিখা নাছিল, ভাবিলোঁ ইয়াতে মানে বিচাৰি আহিছিলোঁ, কিন্তু ইয়াতে 40 টকা গম পালোঁ। আৰু সেয়া ঘূৰিলোঁ যিহেতু, আৰু সেয়া কৰিবই লাগিব, উপায়টো নাই। বাকী এতিয়া যাওঁ পিছতে মানে এইফালে এপাক ঘূৰি কেনে যাই থাকোঁ আৰু অৱশেষত ঘূৰি ঘূৰি হোমষ্টে বিচাৰিলোঁ, হোমষ্টে নাপালোঁ। আৰু নাপায় একদম লাষ্টত কেম্প চাইট এটা পালোঁ, মানে এটা ট্ৰেইন এটা পালোঁ। তো ট্ৰেইনত আছোঁ, আৰু বঢ়িয়াকৈ এনেকুৱা জেগাত
তো মই বাৰু টেণ্টত থকা নাই কিন্তু এনেকুৱা টেণ্টত নহয় হা কেম্পত টেণ্টৰ কথা কৈছোঁ মই টেণ্টত থকা নাই কিন্তু কেম্পত হৈছোঁ তো এইটো এইবিলাক তো সিফালে হৈ আছে তো কেমেৰা নৰখা বাৰু যিটো বেগত উঠাব ভাল নালাগে তো এইফালে বঢ়িয়াকৈ পানী তো এনেকুৱা পানী ইফালে কেম্প চাইট ৱাও কি ধুনীয়া পৰিৱেশ সঁচাকৈ বহুত বেছি ভাল লাগছে আৰু লক্ষ্য কিবা কবি ফাইনেলি ৰিফ্ৰেছমেণ্ট এটা পাইছোঁ বহুত দিনৰ মূৰত ভাল লাগছে তো এতিয়া ভাটিবেলা বা গধূলি সময়তে আমাৰ এনেকুৱা লাগছে ৰাতিপুৱা উঠিতো আৰু ৰাতিপুৱাৰ হেৰিটো আৰু ভাল লাগে আৰু বেছি ভাল লাগো লোকেশ্যনটো দেখা হয় আৰু বহুত দিনৰ মূৰত ফাৰ্ষ্ট টাইম আমি দুটাই মাত্ৰ দুখন বাইকত আহিছোঁ চ'ল' ৰাইড বহুত দিনৰ মূৰত অনলি আমি দুটাই আহিছোঁ তো গাইছ কি ক'ম আৰু আল্টিমেট বুলি ক'লোঁ না আল্টিমেট ক'বলৈ ভাষা নাই লক্ষ্য কিবা কবি নেকি কৈছোঁ আৰু বহুত ধুনীয়া আৰু আহিব লাগে মানে কিন্তু এইটো কিন্তু অলপ অফ চিজন বাৰু ফুলখিনি নাপাব চাইগাঁৱত কিন্তু চাব চাইগাঁৱত আহিলে আপোনালোকে আগষ্টৰ পৰা ডিচেম্বৰৰ ভিতৰত আহিব মানে কি ডিচেম্বৰৰ আগে এনেকুৱা নৱেম্বৰৰ আধা মানলৈ আহিব তেতিয়াহ'লে ঠিকে থাকে মানে আমি আহিছোঁ এতিয়া এইবিলাক চাওক এয়া আধা মৰি গৈছে তেনেকুৱা দিয়ক বাৰু এতিয়া ঠাণ্ডা লাগছে অলপ জিৰণি লওঁ লৈ কেনে ৰাতি কেম্প চাইটো হ'ব তো কিবা কিবি হ'ব তো দিয়ক অফ মজা আয়েগা গাইছ একদম বঢ়িয়াকৈ সেইফালে আমাৰ এইটো আৰু এইফালে ৰিক্সা বাইক আৰু এইফালে লাইট চাইট যদি আছে এইফালে বনফায়াৰ হয় সেইফালে লাইট সঁচাকৈ মানে সেইফালে আকৌ নদীও আছে মানে গাছডালৰ সেইটো চাইডে নদী তো বহুত বেছি ভাল লগা সেইফালে এইবিলাক আহি গ'লোঁ ডাইৰেক্ট ভাত পানী খাবা তো বঢ়িয়াকৈ ভাতটো খাই লওঁ ইমান ধুনীয়াকৈ আৰু বঢ়িয়াকৈ এক বাতি ভাত আৰু মানে মোৰ পেটটো চুকাই মানে এইকেইটা খাম যাক বাৰু খাই লওঁ সেইফালে পাপৰ আৰু এইখিনিৰ দাম কিমান গম পাইছে না গাইছ 200 টকা 200 ভাত খাই আছোঁ সেইফালে জুবিনদাৰ গান বাজি আছে